খৰচিং তেৰাং ডেথ এনিভাৰ্চাৰী 71 ডেথ এনিভাৰ্চাৰী যি ইয়াত চেলিব্ৰেশ্যন কৰা হৈছে আৰু কাৰ্বি আংলং অট'নমাছ কউঞ্চিলৰ পৰা প্ৰত্যেক বছৰত তেখেতৰ বিধি আত্মা শান্তি হ'বৰ কাৰণে আমি সদায় মাছ প্ৰেয়াৰ ইয়াত কৰোঁ। বেলেগ বেলেগৰ ধৰ্মাৱলম্বী ইয়াত আছে, আমাৰ হিন্দু, খ্ৰীষ্টিয়ান আৰু পৰম্পৰাৰ পৰা আমি মানি অহা আমাৰ আৰণবাৰী আৰু লক্ষীমন আৰু আমাৰ শিখসকলৰ সকলো ধৰ্মাৱলম্বীকে তেখেতৰ আত্মাটো যাতে চিৰশান্তি পায়, বিধিগত আত্মাটো শান্তি থাকিবৰ কাৰণে তেখেতসকলক প্ৰাৰ্থনা কৰে। আৰু ইয়াত তেখেতৰ কৰ্মজীৱন যেতিয়া কাউন্সিল গঠন নোহোৱাৰ আগৰ পৰা দাবী কৰি আহিছে আৰু কাউন্সিল লাগে বুলি তেখেত যিটো দাবী কৰি আহি আছে আৰু লগতে জিলাত লাগে বুলি তেখেতে দাবী কৰি আহিছে। গোপীনাথ বৰদলৈ চাব কমিটিৰ জৰিয়তে তেখেত দাবী কৰিছে, বৰদলৈ কমিশ্যন জৰিয়তে। গতিকে তেখেতৰ বহুত অৱদান কাৰ্বি আংলঙৰ কাৰণে। গতিকে আমি প্ৰত্যেক বছৰৰে আমাৰ প্ৰথম CM খৰচিং তেৰাঙক তেখেতৰ ডেথ এনিভাৰ্চাৰী আমি ইয়াত অঞ্চলৰ পৰা আমি আয়োজন কৰে। তেখেতৰ আমি বিধি আত্মা শান্তি কৰিবৰ কাৰণে আমি মাছ